হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকৰ কাৰণে এটি মাংসৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো মই একে সহজভাৱে বনাম আৰু কম মছলাত আপোনালোকে সকলোৱে চাব। এয়া মই আলু, কটা পিঁয়াজ আৰু বিলাহী এটা লৈছোঁ আৰু এয়া আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া দুটা আৰু জালুক লৈছোঁ পিচি। আৰু এইখিনি মাংস মই ইয়াত তেল আৰু হালধি সানি লৈছোঁ আৰু এয়া দেখিছে জিৰা গুড়ি। এইখিনিৰে মই মোৰ মাংস ৰেচিপিটো বনাম। এয়া গৰম হৈছে কেৰাহীটো, তাত মই তেল দিছোঁ। তেলখিনি অকণমান গৰম হ'লে মই ইয়াত আলুখিনি দি দিম। এতিয়া মই আলুখিনি দিলোঁ। আলুখিনি মই একে ৰঙচুৱা কৰি ভাজি ল'ম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna এতিয়া মই ইয়াত তেজপাত, ডালচেনি, ইলাচি এইখিনি দিলোঁ তেলতে। কটা পিঁয়াজখিনি দি দিলোঁ। মই এতিয়া বিলাহীটো মিহি মিহিকৈ কাটি দি দিছোঁ।
মছলাখিনি ভালদৰে ভাজি লৈ মই মাংসখিনি ইয়াত দি দিছোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase and এতিয়া ফ্ৰাই কৰি থোৱা আলু কেইটুকুৰ মই দি দিলোঁ। মোৰ মাংস ৰেচিপি ৰেডি হৈ গ'ল, দেখিছে আপোনালোকে। এনেদৰে কম মছলা কম তেলত বনাই আপোনালোকেও খাই চাবচোন, বহুত ভাল লাগে।